নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম কৰিছোঁ মোৰ ইউটিউব চেনেললৈ। তেনেহ'লে আহক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকৰ মাজত আলোচনা কৰিব ওলাইছোঁ যে গড়ৰ শিঙৰ বিষয়ে। আপোনালোকে হয়তো গড়ৰ বিষয়ে বহুতো কথা শুনিছে বা দেখিছে, কিন্তু গড়ৰ সেই শিংডালৰ কথা শুনিলে আপোনালোক আচৰিত হৈ যাব। তেনেহ'লে আহক পলম নকৰি তাৰ সবিশেষ জানো। গড় শিং ইমানেই মূল্যৱান পদাৰ্থ যে তাতকৈ কম মূল্যত সোণ পোৱা যায়। আচলতে গড়ৰ শিংবোৰত কেৰাটিন নামৰ এবিধ পদাৰ্থ পোৱা যায়, আৰু সেই কেৰাটিনৰ মূল্য আন সামগ্ৰীৰ তুলনাত বহুত বেছি। আৰু সেই কেৰাটিনৰ কাৰণে গড়ৰ শিংবোৰ বহুত মূল্যৱান। চীনত ইয়াক যাদুৰ ঔষধ বুলি জনা যায়। আচলতে ইয়াক ঔষধৰ উপৰিও আন বহুতো দ্ৰব্য ইয়াৰ পৰা প্ৰস্তুত কৰা হয়। ইয়াৰ মূল্যৰ কথা ক'বলৈ গ'লে প্ৰতি কেজিত $1,00,000, অৰ্থাৎ ভাৰতৰ হিচাপৰ মতে গড়ৰ এটা শিঙৰ প্ৰায় মূল্য $1,00,000। যদি বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই যদি আপোনালোকে অকণমান হ'লেও ভাল লাগিল, তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰত থকা ঘণ্টাটো বজাই দিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ পোনপ্ৰথমে যায় আৰু আপোনালোকে গ্ৰহণ কৰিব পাৰে। তো আজিলৈ ধন্যবাদ।